उदालगुरि जिल्लायाव বিশেষভাৱে আজিৰ দিনটো আমাৰ ৰাজ্যখনৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। আজি 3.0 অৰুণোদয় 9,000 টকাকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে। আজি ৰাতিপুৱা সেইখিনি তেখেতে আনুষ্ঠানিকভাৱে মুকলি কৰিলে। আৰু আজি আমি ওদালগুৰিত আমাৰ জিলাখনৰ যিমান আশাকৰ্মী আছে, ছুপাৰভাইজাৰসকল আছে, তেওঁলোকৰ কাৰণে অসম চৰকাৰে এখন মোবাইল এটা মোবাইল দিয়াৰ ব্যৱস্থা কৰিছে। সেইটোৰে আজি আমি ওদালগুৰিত আনুষ্ঠানিকভাৱে আমি প্ৰদান কৰিম। তো আজি খুব গুৰুত্বপূৰ্ণ দিন আৰু বিশেষভাৱে আশাসকলৰ আমাৰ সমাজত বহুত গুৰুত্বপূৰ্ণ তেওঁলোকৰ দায়িত্ব আছে। বিশেষভাৱে মই বেলেগ জেগাৰ কথাটো মই নকওঁ। মই যেতিয়া ইয়াত বিধায়ক হৈ আছিলোঁ, মন্ত্ৰী আছিলোঁ, তেতিয়াৰ পৰাই মই তেওঁলোকৰ লগত প্ৰায় জড়িত হৈ থাকোঁ। কাৰণ তেওঁলোকে যেনেকুৱা ধৰণে কাম কৰিছে গাঁওবিলাকত। আমাৰ ওদালগুৰি এটা সময়ত ইনফেণ্ট মৰ্টেলিটি বহুত বেছি আছিল, হোম ডেলিভাৰী বহুত বেছি আছিল। মানে আধা আধি বাচ্চা জন্ম দিলে প্ৰায় আধা আধিয়ে মানে ঘৰত জন্ম দিয়া আছিল। কিন্তু এই আশা কৰ্মীৰ সহযোগত তেওঁলোকৰ নিষ্ঠাবান কাৰ্যৰ কাৰণে আজি মানে ইনফেণ্ট মৰ্টেলিটি বহুত কমিছে। তাৰপিছত হোম ডেলিভাৰী মোটামুটি ওদালগুৰি জিলাত এইবাৰ মাত্ৰ 2জন হৈছে। এইটো সঁচাকৈ প্ৰশংসনীয় কাম আৰু এইটো একমাত্ৰ আশা কৰ্মীৰ তেওঁলোকে দায়িত্ব লৈ কাম কৰাৰ কাৰণে সেইখিনি হ'ব পাৰিছে। গতিকে মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ। অভাৱ অভিযোগটো থাকিবই, সমস্যাটো থাকিবই। তাৰ মাজতে চৰকাৰে মাজে মাজে তেওঁলোককো চাইছে, সুবিধাবিলাক প্ৰদান কৰিছে। মই আশা কৰিম তেওঁলোকে সমাজত যেনেকুৱা ধৰণে কাম কৰিছে ভৱিষ্যতে ৰাজ্য চৰকাৰে সেইখিনি চিন্তা কৰিব, মই সেইটো আশা কৰিছোঁ। আজি আমাৰ অসম চৰকাৰে আশা আৰু আশা কৰ্মীসকলক স্মাৰ্টফোন দিবৰ কাৰণে তেওঁলোকক বিভিন্ন আঁচনিত সহায় কৰিবৰ কাৰণে আজিকালি যিহেতু ডিজিটেল হয়, গতিকে তেওঁলোকক কামত সহায় কৰিবৰ কাৰণে স্মাৰ্টফোন আশা কৰ্মী আৰু আশাসকলক দিব হৈছে। টোটেল আমাৰ সমষ্টি ভিত্তিত এইটো হ'ব। আমাৰ টোটেল সমষ্টিত 1065জনী আশা আছে আৰু আশা কৰ্মী 97 আছে। আমাৰ আজি এই সমষ্টিত ওদালগুৰি সমষ্টিত 266জন আশা কৰ্মীক আৰু 25জনী আশা ছুপাৰভাইজাৰক স্মাৰ্টফোন দিয়া হ'ব আৰু কমপ্লিট বিনামূলীয়া এইবোৰ তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰগ্ৰামত খৰতকীয়া ডাটা ট্ৰেন্সফাৰ কৰিবৰ কাৰণে, ফটো তুলিবৰ কাৰণে এইখিনি যোগান ধৰা কৰা হৈছে আৰু তেওঁলোকৰ কামত বহুত সহায় হ'ব।